সকলোৱে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে শ্ৰদ্ধাভাজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আজি আমি কোকৰাঝাৰ চাৰিটা MCLA সমষ্টি দতমা কালাকাঠি বনৰগাঁও আৰু পৰ্বতজোৰা গ্ৰামৰ নামাঙ্কন পত্ৰ আজি আমি দাখিল কৰিম। আজি মই দেখিছোঁ যে ৰাইজ নিজে নিজে ওলাই আহি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক ধন্যবাদ দি আছে, নমস্কাৰ দি আছে, পুষ্পবৃষ্টি কৰি আছে আৰু আন বিৰোধী দলৰো মানে মিছিলটো দেখিলোঁ, প্ৰচেছন দেখিলোঁ। গাড়ী কেইবাটা আছিল, গাড়ীৰ ভিতৰত মাত্ৰ ড্ৰাইভাৰ আছিল, ভিতৰত এজন মানুহ বহা বিৰোধীৰ প্ৰচেছন, গাড়ীৰ প্ৰচেছন আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচেছন, ৰাইজৰ লগত প্ৰচেছন। ভাৰতীয় জনতা পাৰ্টিয়ে ভাল এটা ফলাফল দেখুৱাই এই অঞ্চলৰ প্ৰত্যেকটো চিটত য'ত য'ত আমাৰ প্ৰাৰ্থী আছে জয় লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকেও এতিয়া আজি 2 তাৰিখ 22 তাৰিখ ভোট গ্ৰহণ হ'ব। এই 20 দিন আপোনালোকে দিনে ৰাতি কষ্ট কৰি প্ৰত্যেকজন মানুহৰ ঘৰত যাব, প্ৰত্যেকজন মানুহৰ আশীৰ্বাদ ল'ব আৰু ক'ব নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিবলৈ, হিমন্ত বিশ্ব শৰ্মাৰ হাত মজবুত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে জিকাব লাগিব। তেতিয়া এক সুৰক্ষিত বিটিআৰ, এক সুৰক্ষিত কোকৰাঝাৰ আমি কৰিবলৈ সক্ষম হ'ম। অচিনাকি মানুহবোৰ ইয়াত বাৰী বাৰী আহি আছে, সেইকাৰণে আমি সচেতন হ'ব লাগিব। এই টাউনত মই দেখিলোঁ আমাৰ বাঙালী মানুহ বহি থকা বহুত খাচ মাটিত এতিয়াও পট্টা হোৱা নাই। সকলোকে পট্টা দিয়াৰ ব্যৱস্থা যিদিনা আমাৰ চৰকাৰ হ'ব আৰু বড়ো সমাজৰ সংস্কৃতি সকলোকে সংৰক্ষিত কৰি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰো চিন্তা ভাৰতীয় আছে। এই কথাটো ক'ব খুজিছোঁ। আজি আমি দেখিছোঁ যে কোকৰাঝাৰত শান্তি আহিছে। এই শান্তিৰ কথা কৈ, চিৰস্থায়ী শান্তি, উন্নয়নৰ কথা কৈ আমি ৰাইজৰ মাজত যাব লাগিব আৰু দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ চবত যেতিয়া বিজেপি চৰকাৰ থাকিব উন্নয়নৰ কাম বহুত তীব্ৰ গতিত হ'ব বুলি মই ক'ব খুজিছোঁ। আমাৰ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া বনগাঁও সমষ্টিৰ প্ৰাৰ্থী, তেখেতক মই শুভেচ্ছা দিছোঁ। বিপুল ভোটত জিকক। আমাৰ মনোৰঞ্জন ব্ৰহ্ম দতমাৰ প্ৰাৰ্থী, মই শুভেচ্ছা দিছোঁ বিপুল ভোটত জিকক। আমাৰ কবিতা বাইদেউ আছে, তেখেতকো মই শুভেচ্ছা দিছোঁ যে তেখেতে কালাকাঠিত বিপুল ভোটত জিকক। আৰু লগতে দীঘলীয়া সময়ত থকাৰ ইচ্ছা থকাৰ স্বত্বেও মই থাকিব নোৱাৰিম। গোসাইগাঁৱতো মানুহ ৰৈ আছে, তাতেও নমিনেশ্যন দিব লগা আছে। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ জয় বিটিআৰ ইলেকশ্যনত নিশ্চিত আছে। অহা দিন ভাৰতীয় জনতা ঘৰে ঘৰে যাব লাগে। এটা ঘৰত বাদ কৰিব নালাগে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই যায় ভোট ভিক্ষা কৰা নাই। প্ৰত্যেক ঘৰত যাব লাগিব, প্ৰত্যেক গলিত যাব লাগিব, প্ৰত্যেক চোতালত যাব লাগিব। আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে ভোট বিচাৰিব। সেইকাৰণে আজিৰ পৰা লাগি যাওক।
আৰু মোক অনুমতি দিয়ক গোসাইগাঁও যোৱাৰ কাৰণে আপোনালোক সকলোকে মোৰ তৰফৰ বহুত বহুত শুভেচ্ছা আপোনালোকে নামাঙ্কনটো দিয়ক মই ইয়াৰ পৰা আগবাঢ়ি যাম ধন্যবাদ